কোনবোৰ খাদ্য খালে স্মৃতি শক্তি লোপ পায়, মানে যিকোনো বস্তু মনত নাথাকে, কোনবোৰ খাদ্য খালে এনেকুৱা সমস্যা হোৱাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। তো সেই 4টামান এনেকুৱা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যোনকেইটা খালে নেকি আপোনালোকৰ স্মৃতি শক্তি দিনক দিনে লোপ পায়, মনত ৰখা যোনটো ক্ষমতা সেইটো দিনক দিনে কমি যায়। প্ৰথমটো হৈছে হাই চুগাৰী ড্ৰিংক, মানে বহুত বেছি চেনিযুক্ত ড্ৰিংকছ যোনখিনি আছে সেইখিনি, প্লাছ স্নেক্স, সোডা বা কেণ্ডিজ যিখিনি পোৱা যায় সেইখিনি খালি কি হয় যে আমাৰ ব্ৰেইনৰ চেল যোনখিনি আছে সেইখিনি ভালকৈ কাম কৰিব নোৱাৰে আৰু তাৰ ফলত লাহে লাহে স্মৃতি শক্তি লোপ পায়। নাম্বাৰ 2 হৈছে নুডলছ খোৱাৰ ফলত কি হয়, ইনফ্লেমেশ্যন হয় আৰু সেইটো হ'লে কি হয় যে আমাৰ ব্ৰেইন ভালকৈ ফাংচনিং কৰিব নোৱাৰে, তাৰ ফলতো স্মৃতি শক্তি দিনক দিনে লোপ পায়। নাম্বাৰ 3 যদি ক'বলৈ যাওঁ প্ৰচেছ মিট, যোনখিনি মানে প্ৰচেছ কৰি বনাই থৈ দিয়া হয় মিট, সেইখিনিত কি দিয়া থাকে নাইট্ৰাছ প্লাছ কিছুমান এনেকুৱা ধৰণৰ প্ৰিজাৰ্ভেটিভ দিয়া থাকে, সেইটো বেয়া নোহোৱাৰ কাৰণে, আৰু সেইখিনি কি আমাৰ ব্ৰেইনৰ কাৰণে বহুত বেছি আনহেল্ডি আৰু সেইটোৰ ফলতো স্মৃতি শক্তি দিনক দিনে লোপ পায়। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে বহুত বেছি মদ খোৱা, যদি বহুত বেছিকৈ মদ খায় কি হয়, আমাৰ ব্ৰেইনৰ চেল যোনখিনি আছে সেই চেল দিনক দিনে ডেমেজ হৈ যায়, আৰু ব্ৰেইনৰ চেল ডেমেজ হৈ যোৱাৰ ফলত কি হয় স্মৃতি শক্তি লোপ পায়, আপোনালোকৰ মনত থকা যোনটো ক্ষমতা সেইটো দিনক দিনে কমি যায়।